নমস্কাৰ মই প্ৰাঞ্জলে আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকক মই বনাই দেখাবলৈ লৈছোঁ ৰঙালাও আগ আৰু মচুৰ দাইলৰ আঞ্জা। ৰঙালাও আগ আৰু মচুৰ দাইলৰ আঞ্জা বনাবৰ কাৰণে মই ইয়াৰ ৰঙালাও আগ লৈছোঁ। এয়া আপোনালোকে দেখিছে মই হালধি, নিমখ, ৰেড চিলি মছলাখিনি লৈ লৈছোঁ। এয়া মই এটা পিঁয়াজ কাটি লৈছোঁ, জলকীয়া, নহৰু লৈ লৈছোঁ। এয়া মই দেখিছে এটা আলুগুটি লৈ লৈছোঁ। এয়া মই ৰঙালাও আগখিনি গুচাই ধুনীয়াকৈ কাটি লৈছোঁ। এয়া মই মচুৰ দাইল তিয়াই লৈছোঁ। এতিয়া বলক বনাবলৈ আৰম্ভ কৰোঁ। এতিয়া মই কেৰাহীত তেল দি দিছোঁ, আপোনালোকে দেখিছে। লাহে লাহে তেলখিনি গৰম হৈ অহাৰ লগে লগে মই তাত কেইটামান পাঁচফোৰণ দি দিছোঁ। এয়া দেখিছে আপোনালোকে। এতিয়া মই যিখিনি পিঁয়াজ কাটি লৈছিলোঁ, পিঁয়াজ, জলকীয়া মই ইয়াত দি দিছোঁ। মই দেখুওৱা ধৰণে আপোনালোকে দি দিব। দি পেলাই অলপ সময় আপোনালোকে লৰাই লৰাই ভাজিব। এয়া দেখিছে আপোনালোকে মোৰ হৈ গৈছে। এতিয়া মই ইয়াত যিটো আলুগুটি কাটি লৈছিলোঁ, আলুগুটিটো দি দিছোঁ। দিয়াৰ পাছত আকৌ আপোনালোকে ভাল ধৰণে সংমিশ্ৰণ কৰিব। মই যি ধৰণে দেখাইছোঁ সেই ধৰণে সংমিশ্ৰণ কৰিব। আপোনালোকে দেখিছে মোৰ সংমিশ্ৰণ হৈ গৈছে। এতিয়া মই ইয়াত যিখিনি মছলা লৈছিলোঁ সেই মছলাখিনি ইয়াত দি দিম। ইয়াত দেখিছে আপোনালোকে মই মছলাখিনি দি দিছোঁ। হালধি, নিমখ, ৰেড চিলি মই সকলো মছলা ইয়াত দি দিছোঁ। দিয়াৰ পাছত মছলাখিনি ভাল ধৰণে লৰাই লৰাই সংমিশ্ৰণ কৰিব লাগিব, যাতে ভাল ধৰণে সংমিশ্ৰণ হৈ যায়। আপোনালোকে মছলা আৰু হালধি নিমখটো আগহৈ দি ল'ব, কাৰণ আপোনালোকে শাক দিয়াৰ পাছত সংমিশ্ৰণ কৰিলে ভালদৰে সংমিশ্ৰণ নহ'বও পাৰে। সেইকাৰণে আপোনালোকে যদি আগতে সংমিশ্ৰণ কৰে তেতিয়া খুব ধুনীয়াকৈ সংমিশ্ৰণ হৈ যায় আৰু খাবলৈ আঞ্জাখন খুব জুতি লগা হয়। এতিয়া আপোনালোকে দেখিছে মই ৰঙালাও আগখিনি দিয়াৰ পাছত আকৌ ভাল ধৰণে সংমিশ্ৰণ কৰিছোঁ। এনেধৰণে সংমিশ্ৰণ কৰিব। তাৰ আগতে যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত যিটো বেল আইকন আছে সেই বেল আইকনটো প্ৰেছ কৰিব। এতিয়া মই ইয়াত মচুৰ দাইলখিনি দি দিছোঁ। মচুৰ দাইলখিনি দি অকণমান সময় লৰাব। তাৰপাছত আপোনালোকে নিজৰ আন্দাজ মতে পানী দিব। আপোনালোকে ঠাণ্ডা পানীও ব্যৱহাৰ কৰিব পাৰে, গৰম পানীও কৰিব পাৰে। মই গৰম পানী ব্যৱহাৰ কৰিছোঁ। খুব সোনকালে হ'বৰ কাৰণে মই গৰম পানী ব্যৱহাৰ কৰিছোঁ। আপোনালোকে দেখিছে মই গৰম পানী ব্যৱহাৰ কৰিছোঁ। এতিয়া মই 15 মিনিট সময় এইখিনি সিজিবৰ কাৰণে ঢাকনেৰে ঢাকি দিম। 15 মিনিটৰ পাছত আপোনালোকে দেখিব খুব সুন্দৰকৈ আঞ্জাখন হৈ যাব। এয়া আপোনালোকে দেখিছে মই এতিয়া ঢাকি দিছোঁ। এনেধৰণে যদি আপোনালোকে বনায় খাবলৈ খুবেই টেষ্টি আৰু সুন্দৰ হয় ৰঙালাও আগৰ ভাজি। আপোনালোকে দেখিছে মোৰ আঞ্জাখন ধুনীয়াকৈ প্ৰস্তুত হৈ গৈছে। এয়া চাওক ধুনীয়াকৈ সিজিছে। মই চাইছোঁ আলুগুটি ধুনীয়াকৈ সিজি গৈছে, ৰঙালাও আগখিনিও ভাল ধৰণে সিজি গৈছে। এনেদৰে আপোনালোকেও ঘৰতে ৰঙালাও আগৰ ভাজি প্ৰস্তুত কৰিব পাৰিব। এনেধৰণে যদি আপোনালোকে থুপথুপীয়াকৈ অলপ জুলীয়াকৈ বনায় খাবলৈ খুবেই সুন্দৰ হয়। আপোনালোকে এবাৰ খালে খাবলৈ মন গৈ থাকিব। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব আৰু সকলোলৈ শ্বেয়াৰ কৰি দিব। আকৌ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ আপোনালোকৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।